বহু শিক্ষাৰ্থীৰ সপোন থাকে বিশ্বৰ আগশাৰীৰ শিক্ষানুষ্ঠানত অধ্যয়নৰ দুৰ্বাৰ হেঁপাহ থাকে নিজকে বিদেশত প্ৰতিষ্ঠিত কৰাৰ কিন্তু সপোনৰ সেই ডেউকা উৰাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে আৰ্থিক অৱস্থা সঠিক দিক নিৰ্ণায়কৰ অভাৱে আৰু অসমৰ শিক্ষাৰ্থীৰ তেনে সমস্যা দূৰ কৰি সপোনৰ ডেউকা মেলিবলৈ সুবিধা প্ৰদানৰ লক্ষ্যৰে প্ৰতিদিন টাইমৰ লণ্ডনৰ সাংবাদিক ঋতুৰাজ শৰ্মাই আৰম্ভ কৰিছিল এক ইতিবাচক অনুষ্ঠান সপোনৰ ডেউকা দুচকুতে সজল তৃষা পুৱাৰ সানে কিৰে অকা মনৰ নাপনতে যে বিচাৰি ফুৰা আছে ৰৈ জীৱন গাথা সপোনৰ ডেউকা ডাৱৰৰ আৰে আৰে পাখি মেলি চুব খোজে মনৰ ঠিকনা আৰু ঋতুৰাজ শৰ্মাৰ এই সপোনৰ ডেউকাই বহু শিক্ষাৰ্থীক বাট দেখুৱাবলৈ সক্ষম হ'ল কেনেদৰে বাস্তৱ কৰিব পাৰি সপোন কেনেদৰে উপনীত হ'ব পাৰি কাংক্ষিত লক্ষ্যত এই অনুষ্ঠানৰ জৰিয়তে ঋতুৰাজ শৰ্মাই দেখুৱাইছিল কেনেদৰে আৰ্থিকভাৱে সচ্ছল নহ'লেও দশম দ্বাদশ শ্ৰেণীত কম নম্বৰেৰে উত্তীৰ্ণ হৈও যিকোনো মাধ্যমত যিকোনো শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰিও বৃহৎ পৰিমাণৰ জলপানী লাভ কৰি বিদেশত শিক্ষা গ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব পাৰে এজন গৃহমনা শিক্ষাৰ্থীয়ে সপোনৰ ডেউকা অনুষ্ঠানটিলৈ সমূহ প্ৰতিদিন টাইমৰ দৰ্শকক মই ঋতুৰাজে স্বাগতম জনাইছোঁ আজি মই উপস্থিত হৈছোঁহি ইউনিভাৰ্চিটি অফ কেম্ব্ৰিজত আমাৰ এই খণ্ডত আমন্ত্ৰণ কৰি আনিছোঁ এগৰাকী অসমীয়া প্ৰতিভা আন এগৰাকী অসমীয়া অজ্ঞাত ৰত্ন যিয়ে নিজৰ কষ্ট আৰু দৃঢ়তাৰ বলত আজি ইউনিভাৰ্চিটি অফ কেম্ব্ৰিজত পোষ্ট ডক্টৰেট কৰি আহিছে স্বাগতম জনাইছোঁ আমাৰ আজিৰ খণ্ডৰ অতিথি বুদ্ধ ডেকা বৰুৱা বুদ্ধ ধন্যবাদ ঋতুৰা এই সময়কণ দিয়াৰ বাবে আৰু মোক আপোনাৰ এই চেনেলটোলৈ আজি মাতি অনাৰ কাৰণে আৰু মই বৰ্তমান আছোঁ কেম নদীৰ দাঁতিত কেম নদীৰ পৰাই কেম্ব্ৰিজ চহৰৰ নামটো হৈছে স্বাগতম জনাইছোঁ ডক্টৰ নিষ্ঠা বৈশ্য নিষ্ঠা স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানটিলৈ থেংক ইউ ঋতুদা নমস্কাৰ ৰাইজ আৰু ঋতুৰাজ শৰ্মাৰ এই অনুষ্ঠানৰ জৰিয়তে উপকৃত হ'ল অসমৰ বহু শিক্ষাৰ্থী লণ্ডন নিবাসী ঋতুৰাজ শৰ্মাৰ এনে ইতিবাচক পদক্ষেপক উৎসাহ যোগাবলৈ অসম কৃষি বিশ্ববিদ্যালয়ে সম্বৰ্ধনা জ্ঞাপন কৰিলে ঋতুৰাজ শৰ্মাক বিশ্ববিদ্যালয়খনৰ মহাৰাজত জয়ন্তী উপলক্ষে আয়োজিত অনুষ্ঠানতেই ঋতুৰাজ শৰ্মাক সম্বৰ্ধনা জনাই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বাহিৰত বিদেশত গৈ পূৰ্ণ বৃত্তি লাভ কৰি পঢ়াৰ সুযোগ সকলোৱে কৰিব পাৰে অকল ব্ৰিলিয়েণ্ট ষ্টুডেণ্টছেই নহয় ব্ৰিলিয়েণ্ট ষ্টুডেণ্টছেতো পাৰে কিন্তু কোনোবাই যদি ছেকেণ্ড ডিভিজনত মেট্ৰিক পাছ কৰিছে কোনোবাই যদি অকল অসমীয়া মাধ্যমত পঢ়া শুনা কৰিছে তথাপিও ইংৰাজী প্ৰধান দেশ এখনত গৈ পঢ়িব পাৰে আৰু পঢ়াব পাৰে আৰু তৃতীয়তে বিদেশত যোৱাৰ সুযোগ অকল চহৰত থকা ল'ৰা ছোৱালীৰ কাৰণে নহয় গাঁৱৰ ভিতৰৰ ল'ৰা ছোৱালীও গৈ পেলাই বিদেশত পঢ়িব পাৰে সেই উৎসাহ যোগোৱাৰ এটা প্ৰচেষ্টাৰে কিছুমান সঁচা কাহিনী দাঙি ধৰিছিল নিউজ ডেস্ক ৰিপৰ্ট প্ৰতিদিন টাইম